তো হাত ভঙা মানুহ বেলেগ কাম নাই, এইবিলাক মাছৰ আধাৰ দি আছোঁ। এইবিলাকে কাম মানে এইবিলাক মাছৰ আধাৰ আৰু এইবিলাক যা এনজয় কৰ। আমি খালে নহ'ব, মাছকো খুৱাব লাগিব। আৰু সেইকাৰণে আমি আজি এয়া মাছৰ আধাৰ দি আছোঁ। এইবিলাক মাছৰ খাদ্য, যা মাছ এনজয় কৰ। এইবিলাক এইটো হৈছে পুখুৰী, এতিয়া মাছে খাই থাকিব। ইয়াত মাছ আহিব, অলপ ওচৰতো দিওঁ এনেকৈ। কাম বন নোহোৱা মানুহ হাত ভাঙিছে। মাছে শুনে বা নুশুনে নাজানো, কিন্তু মাছক মাতিছোঁ আহ আহ বুলি। আৰু যা এনজয় কৰ, খাই থাক। মাছে কি সুন্দৰ গোন্ধ। এই মানে খাদ্যটোৰ দেখিলে খাওঁ খাওঁ লাগে, কিন্তু উপায় নাই। এইটো মাছৰ কাৰণে বনাইছে, আমাৰ কাৰণে বনোৱা নাই। আৰু সেইকাৰণে মাছক কৈছোঁ এনজয় কৰ। এয়া কেমেৰাত হয়তো আপোনালোকে বস্তুটো ভালকৈ দেখা নাই, তামাম মাছ আহিছে, তামাম মাছ আহিছে। এইবিলাক কিন্তু এইটো পুখুৰীতে অকল মই মানে এইটো খাদ্যটো দি থকা নাই। আমাৰ পুখুৰী বহুকেইটা আছে, ইয়াতে কিন্তু ভাগ ভাগকৈ ৰখা হৈছে। মানে বেলেগ 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 প্ৰজাতিৰ মাছবিলাক ৰখা হৈছেতো। তো আকৌ এটা পুখুৰী মানে ফিচাৰী এটা আছে, সেইটো আপোনালোকক দেখাম। আৰু আগতে এইখিনি দি দিম। সেইটো পুখুৰীত মানে ৰাতিপুৱা খাদ্যটো দিছোঁ, এতিয়া এইটোত দিছোঁ। আৰু পুখুৰীত এই মাছক খাদ্য দিবৰ কাৰণে আমি মানুহে ৰাখিছোঁ, গম পায়নে? সেই মই আপোনালোকক দেখাই আছোঁ ৰ'বক। তো আৰু এটা ফিচাৰী আপোনালোকক মই দেখালোঁ, সেইটোত আধাৰ দিয়া হ'ল। এইবাৰ এইটো মানে এইবাৰ নতুনকৈ খান্দা হৈছে, মানে আগৰে হয়, কিন্তু এইবাৰ অলপমান দ কৰা হৈছে। আৰু সেইটো ল'ৰা আমি মাছক আধাৰ দিবৰ কাৰণে ৰাখিছোঁ। গুণীন এবাৰ হাই কৰি দি, হাই। অঁ, তো তাক আমি মাছক আধাৰ দিবৰ কাৰণে ইয়াত ৰাখিছোঁ। সি মাছক আধাৰ দিয়া, এই পুখুৰীটো চাফা কৰা, তো এইবিলাকে তাৰ কাম। আৰু এইবিলাকত এই পুখুৰীটোত আমি এইবিলাক অমিতা চমিতা লগাইছোঁ। এইবিলাক অমিতাৰ পুলি তো লগাইছোঁ। তাৰে পিছত এইটো এটা দেখিছেনে আপোনালোকে, এইটো এটা ফিচাৰী। তো এইটো এইবাৰ JCB-ৰে খানা হৈছে, মানে দ কৰা হৈছে, আগৰ পৰাই আছিলে। তো এইটো মানে এইবাৰ খান্দা হৈছে। তো সেইফালে কিবা কিবি খেতি লগোৱা হৈছে। এই মই দি থকা ৰ'ব তো কেমেৰাত আপোনালোকে ইমান ফটক মুনিব নোৱাৰিব, মই এটা বেলেগ দেখাব ওলাইছিলোঁ। তো এইটো আপোনালোকে ঘৰটো দেখিছেনে? এই ঘৰটো হৈছে আমাৰ এইটো ফিচাৰীটো ৰখা। আৰু এই সৰু টিঙৰ ঘৰটো হৈছে হাঁহৰ ফাৰ্ম, মানে হাঁহ ৰাখোঁ আমি ইয়াতে। আৰু এইবিলাক হাঁহ চাহবিলাক চাই, এইটো আমাৰ হাঁহ চাৰে মাছক আধাৰ দিয়ে। তো তাৰ কাম এইবিলাকে। ছাগলী তাগলীও আছে না কি বনিন? হাঁহ আছে, হাঁহে কি কয় আধাৰ খাইছি। তো মই আপোনালোকক হাঁহৰ ফাৰ্মখন অলপমান দেখাই আছোঁ ৰ'ব। মানে অলপমান ৰখিব, মই হাতখন ভাঙাটো, তো মই মানে অকণমান কষ্ট হয়। তো আপোনালোকক মই চেষ্টা কৰিম দেখাবৰ কাৰণে। ফাৰ্ম বুলি ক'লে আৰু মানে বেলেগ এটা বুজাইতো,
তো সংখ্যা কম আছে, হাঁহৰ সংখ্যাটো অলপ কম। তো মানে কম মানে লাহে লাহে আহিব, এতিয়া বাৰিষা বতৰ। তো সেইকাৰণে হাঁহটো মানে এতিয়া পোৱালি আনিলে মৰি যায়, বেমাৰ লাগি যায়। তো সেইকাৰণে পোৱালিটো এতিয়া কমকৈ আনিছোঁ। আৰু আপোনালোকক কিবা কিবি দেখাই আছোঁ এই ফিচাৰীটোৰ। মানে বিৰাট পিছল। তো মই যদি কিবাকৈ পৰোঁ তেতিয়াহ'লে মোৰ এইখন ঠেঙো ভাঙিব, এইখন ঠেঙো ভাঙিব। আৰু মই আমাৰ এই ফিচাৰীটো ৰখিবৰ কাৰণে, ৰাতি থাকিবৰ কাৰণে তো এটা ঘৰ আছে আমাৰ। আৰু ঘৰটো হৈছে এইটো পথাৰৰ মাজত ঘৰ এইটো। তো ইয়াত লাইনৰ সুবিধাবিলাক আছে। তাৰপিছত বিচনা আছে, এইবিলাক ৰান্ধি খাবৰ কাৰণে কিবা কিবি আছে। মই যদি কাৰেণ্ট আছে চুইচটো দি লৈছোঁ। এয়া ফেনো আছে, ফেন চলি আছে। আৰু এইবিলাক হৈছে মাছৰ খাদ্য, আনি কিনে আমি ইয়াত থৈ দিছোঁ। কিন্তু মাছৰ খাদ্য আমাৰ ফিচাৰী তিনিটা, তো তিনিটা ফিচাৰীত আমি দুটাতহে মাছৰ এই খাদ্যটো দিওঁ, এটাত আমি খাদ্য নিদিওঁ। কাৰণ এটা আমি নিজে খাওঁ আৰু এটা বিক্ৰী কৰোঁ, গম পাইছেনে? মানে খাদ্যটো বেয়া নহয়, কিন্তু আমি আৰু নাভাবোঁ আৰু আমি ডাইৰেক্ট মানে লোকেল, মানে একদম লোকেলটো খাম আৰু তাৰমানে। সেইকাৰণে আমি এটাত নিদিওঁ, মানে সেইটো একদম ঘৰত খোৱাকৈ ৰাখিছোঁ। আৰু ঘৰটোৰ পিছৰ ফালে, মানে এইফালে আগফালে এইবিলাক বেঙেনাৰ খেতি লগাইছোঁ। তো এইটো হৈছে কাম কৰা ল'ৰা আমাৰ। ই অসমীয়া ক'ব নাজানে, কিন্তু বুজি পায়। তো ইয়াক আমি নেপালৰ পৰা আনিছোঁ, গম পাইছেনে? ই মানে বুজি পায় কিন্তু ক'ব নাজানে। তো ই বহুত বছৰৰ পৰা মানে আমাৰ ইয়াতে ফিচাৰীত কাম কৰাকৈ আছে। তো এইবিলাক এইফালে এইবিলাক জিকা চিকা কিবা কিবি আমি লগাইছোঁ। কিন্তু মই আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, মানে আমাৰ অসমীয়া পথাৰবিলাকত এটা একদম মানে সুলভ বস্তু এটা আপোনালোকক দেখাই আছোঁ ৰ'ব। তো এইটো বস্তু একপাত চেণ্ডেল, তাৰপিছত এটা সৰু ছোৱালীৰ মানে কি বা কাপোৰ আৰু এইটো হৈছে মানে লুৰ্কি, আৰু ইয়াত মানুহৰ ছবি আঁকি দিয়া হৈছে। আৰু আৰ্টটো কৰিছে নয়নে, মানে আমাৰ দাদাই নয়নে কৰিছে। এনেকৈ দিয়া হয়, মানে এইটো শ্ব' বুলি কোৱা হয়। আমাৰ অসমীয়া পথাৰত দেখা এটা সুলভ ছবি এইটো শ্ব'টো। ইয়াৰ শ্ব'ৰ মানে মানুহৰ বিশ্বাস আৰু যে আনৰ চকু নালাগে, দাঁত নালাগে, মুখ নালাগে। তো সেই বস্তুটোৰ কাৰণে প্ৰায় খেতি পথাৰবিলাকত বা ভাল কিবা হেৰিবিলাকত এনেকুৱা চেণ্ডেল আলি দিয়ে, তো এনেকুৱা শ্ব' কিছুমান দিয়ে। তো ভূতৰ দৰে কিছুমান মুখ বনাই দিয়ে, তেনেকৈ থাকে আৰু। বাৰু যি নহওক, এইটো এটা ফিচাৰী। এইটো হৈছে ঘৰটো, যিটো ঘৰত আমি ৰাতি থাকোঁ মানে একদম মানে আৰু বেলেগ আৰু পৰিৱেশটো, থকা পৰিৱেশটো। ৰাতি খানা চানা হয় ইয়াতে তাৰপৰা। আৰু এয়া হৈছে কাচকল, মানে পাৰিব হোৱা নাছিল, যোৱা ৰাতি বতাহত মানে পৰিল, সেইকাৰণে আমি কাটিলোঁ। আৰু এইটো এটা ফিচাৰী, এইটো প্ৰকাণ্ড ফিচাৰী। এইডাল মধুৰিআমৰ গছ, ইয়াৰ বেলেগ জাতৰ মধুৰিআম, ডাঙৰ হৈছে কিন্তু এতিয়াও মানে সেইটো মানে পুৰঠ হ'ব হোৱা নাই। তামোল ওচৰতে লাগিছে। এইটো ফিচাৰীত মই মানে মাছক সেই আধাৰটো দিলোঁ। তো মই
অলপ আগতে এইটোত খাদ্য দি আছিলোঁ, এইটোত খাদ্য দি আছিলোঁ এই তাৰ পৰা। তাৰে পিছত এইটো এটা, এই তাৰ পৰা আহিলোঁ হাঁহৰ ফাৰ্মখন, তাৰ পৰা এটা আহিলোঁ, সেইটো এটা, তিনিটা ফিচাৰী আছে ইয়াতে। তো তিনিটা ফিচাৰীৰ এইটোত সেই খাদ্যটো দিয়া নহয়, অৰ্থাৎ প্ৰটিনটো ইয়াত দিয়া নহয়, আৰু বাকীকেইটাত দিওঁ। এইটো এনেই ৰাখোঁ, ৰখাৰ কাৰণটো হৈছে এনেই আৰু কলপাত চলপাত কিবা কিবি দিওঁ, চাওঁ আৰু বেলেগ একো কাৰণ নাই। মানে কোনটো ফিচাৰীত মাছ আগে ডাঙৰ হয়, কোনটোৰ সোৱাদ বেছি হয়, সেই এটা নিজে পৰীক্ষা কৰিবৰ কাৰণেহে আমি মানে এনেকৈ ৰাখিছোঁ, বিশেষ একো কাৰণ নাই মানে। তো মানুহে ভাবিব পাৰে খাদ্যটো বেয়া বস্তু, সেইটো মাছ ডাঙৰ হ'বৰ কাৰণে দিছোঁ। কিছুমানে ইউৰিয়া চিউৰিয়াও দিয়েতো ফিচাৰীবিলাকত, আমাৰ সেইবিলাক নাই, একদম মানে বৰ মানে বিকিবৰ কাৰণেও তেনেকৈ নহয়। তো মাছ ডাঙৰ হোৱাৰ পৰা আৰু এই মাৰি খাবৰ কাৰণে আৰম্ভ কৰোঁৱেই আৰু মাৰা আৰম্ভ কৰোঁ খাবৰ কাৰণে। নাৰিকলৰ গছ, নাৰিকলবিলাক পাৰি দিয়া হৈছে, দেউতাই পুতি থৈ গৈছিলে এইবিলাক নাৰিকল, বেছি দিন হোৱা নাই। তো পথাৰৰ মাজত সাৰুৱা ঠাইত কাৰণে বহুত ডাঙৰ হৈ গৈছে কম সময়ৰ ভিতৰত। সেইদিনাখনে পুতিছে আৰু ইমান ডাঙৰ হৈ গ'ল নাৰিকলৰ গছ। আৰু এইফালেও ফিচাৰী আছে, এইবিলাক আমাৰ নহয়, সেইটো বেলেগৰ হয়, তো আমাৰ গাঁৱৰে হয়। কিন্তু মই আপোনালোকক এটা বেলেগ বস্তু দেখাম। তো আপোনালোকক মই এই ফিচাৰীটো দেখাই থকাৰ মাজতে ফিচাৰীটোৰ পাৰৰ পৰা এটা বেলেগ এটা দৃশ্য আপোনালোকক মই দেখাম। তো সাংঘাতিক মানে আচৰিত এটা দৃশ্য মই আপোনালোকক দেখাই আছোঁ। তো আজিলৈকে কেতিয়াও ক'তো মিডিয়াত বা ছ'চিয়েল মিডিয়াতে হওক বা তেনেকুৱা কোনো নিউজ চিউজ আজিলৈকে হোৱা নাই। তো মই দেখাই আছোঁ। তো কেইজনমান মানুহে ইয়াত এখন অৰণ্যৰ সৃষ্টি কৰিছে, অৰণ্য, আচৰিত, কেতিয়াও মানে এইবিলাক প্ৰচাৰ হোৱা নাই। তো মই আজি এই ভিডিঅ'টোৰ দ্বাৰা সেই বস্তুখিনি দেখাম। তো দেখাইছোঁ ৰ'বক। এই পিছফালে আপোনালোকে দেখিছেনে, এই যে অলপকৈ জংঘলৰ নিচিনা দেখিছে, তো কেমেৰাত অলপ জেগা দেখিছে আপোনালোকক, মই বেক কৰি দেখাই আছোঁ কেমেৰাটো। তো ইয়াৰ পৰা আৰম্ভ এইবিলাক, এই একদম দেখিছেনে, গোটেই চেগুন। তো কেইজনমান মানুহে পুতিছে নিজৰ ঠাইত, মানে চৰকাৰী ঠাইত নহয়। ইয়াত মানে খেতি চেতি হোৱা নাছিল আগতে, পাহাৰীয়া মাটিৰ দৰে ৰঙা মাটি, তো তাত সেইকাৰণে চেগুন পুতি দিছে। এইবিলাক চেগুন। তো এখন বিশাল অৰণ্য মানে। তো কেমেৰাত আপোনালোকে ইয়াৰ পৰা এনেকৈ দেখিছে, কিন্তু ওচৰত গ'লে আপুনি শেষ কৰিব নোৱাৰিব যাই কিনে, ইমান ডাঙৰ এখন অৰণ্যৰ সৃষ্টি হৈছে। তো কেতিয়াবা মই আপোনালোকক তাত গৈ দেখাম। তো ইয়াত এতিয়া পানী হৈছে কাৰণে মই তালৈকে যাব নোৱাৰোঁ। তো কেতিয়াবা আপোনালোকক মই দেখাম বাৰু। আৰু এইটো হৈছে আমাৰ এই ফিচাৰী তিনিটাৰ মালিক মানে এওঁৱে মালিক, আৰু এওঁ নেপালৰ পৰা আহিছে। তো আজি বহুত বছৰ ধৰি এই ফিচাৰীবিলাক চোৱা চিতা কৰি আছে। তো গোটেই মেইনটেনেঞ্চটো ফিচাৰী মেইনটেনেঞ্চটো এওঁৱে কৰে। তো এওঁ অসমীয়াটো মানে বুজি পায়, ক'ব নোৱাৰে। নেপালৰ পৰা আহিছিল বহুত সৰুতে, থাকি আমাৰ ঘৰত থাকি এনেকৈ তেওঁ মানে ফিচাৰীত এইটো ঘৰ। তো নেপালী ল'ৰাই ইয়াতে বিশাল মাছৰ এখন, মানে কি ক'ম আপোনালোকক, বজাৰ বুলি ক'লেও ভুল নহয়। তো ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে এওঁ। আৰু এওঁ নানান ধৰণৰ কাম কৰিছে, অকল ফিচাৰীটোত মাছেই নহয়। তো এওঁ এইবিলাক আম লগাইছে, নিজে কলম দি কিনে এইবিলাক আম এওঁ লগাইছে মানে। তো ফিচাৰীটোৰ এই ৰজা হয়, এইটো এটা ফিচাৰী, তাৰে পিছত এইটো এটা ফিচাৰী।